Hi friends, welcome to my channel Susma Vlogs. আজি দেওবাৰ, আজি 24 তাৰিখ আৰু মই ব্লগটো সেই ৰাতিপুৱা 5:30 পৰা আৰম্ভ কৰিছোঁ। এয়া মোৰ ফুলনিৰ পৰা ইফালে এয়া দেখিছেনে বান্দৰৰ ওপৰত, মানে বান্দৰৰ কাৰণে নহয় একোৱে কৰিব নোৱাৰে। বান্দৰবোৰ আহি চাৰিওফালে আপোনাৰ ধাম 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 কৰি ফুৰিছে। এইফালে এই দুটাই দেখিছে নাই ওপৰত কি কৰি আছে, এয়া পুৰা ঘূৰি ফুৰিছে। বান্দৰে বান্দৰ 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 ধাম 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 ধাম। এইফালে এয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এয়া পুৰি চব্জি বনাই আছোঁ। এইফালে পুৰা ৰেডিও হৈছোঁ ভাগৱতৰ যাবৰ কাৰণে। এইফালে আজি ৰাতিপুৱাতে এয়া ৰাজমাহ ঘুগনি বনাইছোঁ। এইফালে এয়া ফুলা ফুলা পুৰি, তাৰপিছতে আকৌ আপোনালোকক মই ভাগৱতৰ পৰা লগ পাই আছোঁ। ব্ৰেকফাষ্ট পূৰা ৰেডি। মই ভাগৱতত সেৱা কৰি আহিহে আকৌ ব্ৰেকফাষ্ট খাম। এইফালে পাৰ্চি কেনেকুৱা হৈছে ৰাজমাহ? বঢ়িয়া হৈছে। এয়া মই ভাগৱতৰ শোভাযাত্ৰাত খুৱাবৰ কাৰণে এয়া ঠাণ্ডা লৈ লৈছোঁ অলপমান। এইফালে শৰাইখন ৰেডি কৰিছোঁ। এয়া ইয়াত তামোল পাণ দিবৰ কাৰণে আছে আৰু এইফালে এয়া মই পূৰা ফুল ৰেডি ভাগৱতলৈ যাবৰ কাৰণে। মাহঁতৰ ঘৰৰ ওচৰলৈকে যাম। আমাৰ এই মানে কলনীলৈ নাহে আৰু নেশ্যনেল হাইৱে 80 ৰোডতে ভাগৱত ভাগ ফুৰাব। এইফালে এয়া পাৰ্চি ওলাইছে সেৱা কৰিবৰ কাৰণে। এইফালে এয়া সেও বস্তু লৈ গৈছোঁ। ফুলকেইটামান পৰা লৈ ল'ব লাগিছিলে। ফুলকেইটামান কি ফুল ল'ম? কেইটামান ফুল লৈ লৈছোঁ ভাগৱতৰ কাৰণে। হালধীয়া হ'লে ভাল লাগে। এই ভাগৱত আহিব যে শংকৰ উৎসৱৰ। এয়া আমি ভাগৱতৰ কাৰণে আহি আছোঁ। ফুলটো বিৰাট ধুনীয়া লাগিছে ন? ইমান ধুনীয়া লাগিছে য়েল্লোটো। আঁতৰৰ পৰা যেতিয়া গাড়ীখন আহি থাকে খুব ধুনীয়া দেখা। এইফালে এয়া পাৰ্চি পিছত বহি আহিছে। এইফালে এয়া এওঁ হাই কৰি দিয়া। হাই। এয়া মায়ে পপিও পূৰা ৰেডি কৰিছে। ঠাণ্ডাখিনি উলিয়াই দিয়া, ঠাণ্ডাখিনি উলিয়াই দিবলৈ কৈছোঁ। এইফালে পপিয়ে তামোল কাটি আছে পূৰা। গোসাঁই গোসাঁই হাই কৰি দিয়া, গোসাঁই হাই কৰি দিয়া। আৰু কি ক'বা, আৰু কি ক'বা? আমি ভাগৱতক সেৱা কৰিম, পানী খুৱাম সকলোকে, হয় নাই? চৰবত খুৱাম। এইখন এয়া আমাৰ 3খন শৰাই কমপ্লিট ৰেডি কৰিছোঁ। ইমান ধুনীয়া লাগিছে নহয় অপৰাজিতা ফুলবিলাক। এয়া পপী ঘৰৰ পৰা আনিছে। এয়া হালধীয়াখিনি মই আনিছোঁ। এইফালে এইখন মা শৰাই, এইখন পপী শৰাই, এইখন মোৰ শৰাই, 3খন কমপ্লিট ৰেডি কৰি ৰাখিছোঁ। এতিয়া ভাগৱত আহিলেই হয় আৰু ভাগৱত আহিব আৰু 10 মিনিটমানৰ পিছতে পাবহি। আৰু আপোনালোকক মই অকণমান ভাগৱত ভাগ আমাৰ দেখাই থাকিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।
পানী এগিলাচ খাই যাওক খাই যাওক হাই ফ্ৰেণ্ডছ, আকৌ মই আপোনালোকক বহুত দেৰিকৈ মানে বহুত দেৰি আৰু সময় ৰাতি এতিয়া 7টা বাজিলে। আজি মই ব্লগটো কণ্টিনিউৱাছ মানে দিনত ভাগৱতৰ পাঠৰ পৰা আহি অলপ কাম আছিলে, কামখিনি কৰিলোঁ। ছোৱালীও এক্সাম চলি আছে, তাৰ ওচৰতো অকণমান বহিব লগা হ'ল। এতিয়া আজি ডটাৰ্ছ ডে বুলি আমি অকণমান তাইক লৈ অকণমান ওলাই যাওঁ। এয়া এতিয়া ৰাতি সময় 8:30 9টাই বাজিব হ'ল আৰু ক'তনো যাওঁ আপোনালোকক অকণমান দেখাই থাকিম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। এয়া আমি আহি মমছ বিৰিয়ানী পালোহি। আজি আমি ডিনাৰটো মমছ বিৰিয়ানীতে কৰিম। আমি আহি মমছ বিৰিয়ানী পালোহি।